Welcome to Novo Academy. Northeast Frontier Railways NFR Apprentice Recruitment 2024. ইয়াতে এখন নোটিফিকেশন আপোনালোকে চাব মালিগাঁও তথা NFR হেডকোয়াৰ্টাৰ গুৱাহাটীৰ ফালৰ পৰা এখন নোটিছ দিয়া হৈছে ইয়াতে আবেদন কৰাৰ ডেট 4/11/2024 আৰু ইয়াৰে লাষ্ট ডেট এপ্লিকেশনৰ দিয়া আছে 3/12/2024 অৰ্থাৎ 4 নৱেম্বৰৰ পৰা 3 ডিসেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু জেনাৰেল OBCৰ বাবে এপ্লিকেশন ফিজ 100 rupees আৰু SC STৰ বাবে কোনো ধৰণৰ ফিজ লোৱা নাই অল ফিমেল ক্যাটেগৰিজৰ কাৰণেও কোনো ধৰণৰ ফিজ ইয়াতে লোৱা নাই ইয়াতে NFR Apprentice Notification 2024 ৰ এজ লিমিট আপোনালোকে চাব এপ্লিকেশনৰ লাষ্ট ডেট অৰ্থাৎ 3 ডিসেম্বৰ 2024 ত আপোনালোকৰ এজ হ'ব লাগিব মিনিমাম এজ 15 years তথা maximum age limit আপোনালোকৰ 24 years ইয়াৰ উপৰি আপোনালোকৰ age relaxation দিয়া আছে age relaxation as per NFR RRC Guwahati Apprentice এতে SC ST বাবে আপোনালোকে relaxation পাব 5 years আৰু OBC বাবে 3 বছৰ আৰু জেনাৰেল আৰু EWS ক্যান্ডিডেটৰ কাৰণে কোনো ধৰণৰ age relaxation দিয়া হোৱা নাই total vacancy ইয়াতে চাব আপুনি total vacancy এটা huge vacancy NFR এ পাবলিশ কৰিছে 5647 টা total post আছে বিভিন্ন ট্ৰেডত ইয়াতে apprentice various trade হ'ব total post আপোনালোকক 5647 টা এটা ডাঙৰ ভ্যাকেন্সি বুলি ক'ব লাগিব এটা জোন যেটো NFR মালিগাঁওৰ আন্ডাৰত এই জোনটো আহি পৰে তো ইয়াতে NFR এপ্ৰেন্টিছৰ শিক্ষাগত অৰ্হতা এলিজিবিলিটি কিমান হ'ব লাগিব ক্লাছ 10 উইথ ITI সাৰ্টিফিকেট ইন ৰিলেটেড ট্ৰেড আপুনি যেটো ট্ৰেডত জব কৰিব বা আবেদন কৰিব তাৰ কাৰণে ৰিলেটেড যেটো ট্ৰেড হ'ব বা ব্ৰাঞ্চ হ'ব হেতু আপোনালোকৰ থাকিব লাগে ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট নেম আৰু work place বা আপোনালোকে পোস্টিং কোড পাব বা কোৰ কাৰণে এপ্লাই কৰিব তাৰ লগতে ইয়াৰ zone wise vacancy দিয়া আছে এই আটাইখিনি NFR ৰ আন্ডাৰত আহে তো গুটিখিনি পোষ্ট আপোনালোকে চাব কাটিহাৰ যেটো বিহাৰৰ 812 টা আলিপুৰদুৱাৰ 413 আৰু ৰংগিয়াৰ 435 লমডিং 950 তিনচুকিয়া 580 নিউ বঙাইগাঁওৰ কাৰণে আছে 982 টা ডিব্ৰুগড় কাৰণে আছে 814 আৰু NFR হেডকোয়াৰ্টাৰ যেটো মালিগাঁও 661 টা টোটাল ভ্যাকেন্সি আছে এতে ফৰ ট্ৰেড ওয়াইজ ভ্যাকেন্সি ডিটেইল আৰু নোটিফিকেশন ট্ৰেড ওয়াইজৰ যেটো নোটিফিকেশন তাৰ কাৰণে আপোনালোকে যেটো অফিশিয়াল নোটিফিকেশন ইয়াতে মই ওপেন কৰি দেখাই দিছো আপোনালোকক মেকানিক্যাল ইয়াতে আপোনালোকে প্লাম্বাৰ কাৰ্পেন্টাৰ ওয়েল্ডাৰ ফিটাৰ টাৰ্নাৰ মেকানিষ্ট ইলেক্ট্ৰিচিয়ান এনেকে আপোনালোকৰ মেকানিক্যাল সেক্টৰত টোটাল ভ্যাকেন্সি আছে 440 টা ঠিক তেনেকে THD ওয়ার্কশপ মেকানিক্যালৰ বাবে ইয়াতে আছে 46 টা সাব টোটাল ইয়াত ওয়েল্ডাৰ ফিটাৰ মেকানিষ্ট ইলেক্ট্ৰিচিয়ান ইলেক্ট্ৰিক্যাল মেকানিক আৰু মেকানিক্যাল ৰেফ্ৰিজাৰেশন এন্ড এয়াৰ কন্ডিশনিং তাৰ বাবে আপোনালোকৰ আছে 46 টা আকৌ ইলেক্ট্ৰিক্যালৰে আৰু এটা ভ্যাকেন্সি ইয়াতে চাব ইলেক্ট্ৰিচিয়ান INCL TRD লাইনম্যান টোটাল আছে 132 টা আকৌ SNT ইনফৰমেশন এন্ড কমিউনিকেশন টেকনলজি সিস্টেম মেইনটেনেন্সৰ কাৰণে আছে টোটাল 60 টা ভ্যাকেন্সি আৰু ইঞ্জিনিয়াৰিংৰ বাবে আছে 113 টা তেনেকে কম্পিউটাৰ অপাৰেটৰ এন্ড প্ৰগ্ৰামিং এসিস্ট্যান্ট ইয়াৰ কাৰণে আছে আপোনাৰ 12 টা আকৌ পাৰ্সোনেল কম্পিউটাৰ অপাৰেটৰ এন্ড প্ৰগ্ৰামিংৰ বাবে আছে প্ৰগ্ৰামিং এসিস্ট্যান্ট টোটাল আছে 6 টা ভ্যাকেন্সি
মেডিকেল হেল্থ sanitary inspector এটা ভেকেন্সি আৰু কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং ইয়াতো এইটো মেডিকেল সেক্টৰত হ'ব টোটেল 3টা ভেকেন্সি আছে সাব টোটেল 812 টা এটা আসলে কটিহাৰৰ বাবে নেক্সট ইয়াতে আপোনালোকে চাব আলিপুৰ ডিভিজনৰ কাৰণে ঠিক তেনেদৰে ইয়াত দিয়া আছে মই আপোনালোকক ৰঙিয়া ডিভিজনৰটো চাই দিছো মেকানিকেলৰ বাবে আছে 131 টা ইলেক্ট্ৰিকেলৰ আছে 75 টা এছএনটি 60 ইঞ্জিনিয়াৰিংৰ কাৰণে আছে 150 টা পাৰ্সোনেল কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিংৰ কাৰণে আছে 5 টা আৰু একাউণ্টছ কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট 10 টা মেডিকেলৰ বাবে আছে হেল্থ স্যানিটাৰী ইন্সপেক্টৰ কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট কাৰণে আছে টোটেল 4টা টোটেল 430 টা আছে নেক্সট ইয়াতে আপোনালোকক লামডিং ডিভিজনত আছে ঠিক তেনেকে 950 টা আৰু তিনচুকীয়া ডিভিজনত আপোনালোকে ইয়াতে চাওক তিনচুকীয়া ডিভিজনত আপোনালোকৰ মেকানিকেলৰ বাবে 360 ইলেক্ট্ৰিকেল আছে 142 ইঞ্জিনিয়াৰিংৰ বাবে আছে 45 আৰু মেডিকেলৰ বাবে আছে 2টা ঠিক তেনেদৰে বিভিন্ন ক্যাটেগৰি ওয়াইজ আপোনালোকৰ টোটাল ভেকেন্সি দিয়া আছে আপোনালোকে আবেদন কৰোতে নিজৰ ক্যাটেগৰি আৰু এক্সপেৰিয়েন্স তথা আপোনালোকৰ সাৰ্টিফিকেট ট্ৰেড সাৰ্টিফিকেট চাই পেলাই আপোনালোকে আবেদন কৰিব নেক্সট আকৌ আপোনালোকে চাব ইয়াতে প্ৰসেসটো অনলাইন হ'ব